বিটিচিৰ সচিবালয় দখল জেনজিৰ ভাঙি চুৰমাৰ কৰিলে 2 ব্লক। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ। অৱশেষত অসমতো সংঘটিত হ'ল জেনজি সদৃশ বিদ্ৰোহ। কেইবাখনো দেশত জেনজিৰ দ্বাৰা সংগঠিত বিদ্ৰোহৰ দৰে অসমতো জেনজি সদৃশ বিদ্ৰোহকাৰীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে। অসম বিধানসভাৰ মজিয়াত মন্ত্ৰী গোটে প্ৰতিবেদন দাখিলৰ প্ৰাক মুহূৰ্তত জনজাতিকৰণ বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে কোকৰাঝাৰত। বড়োলেণ্ড বিশ্ববিদ্যালয়ত জনজাতি সমাজ আৰু CCPOৰ নেতৃত্বত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ উগ্ৰমূৰ্তি ভাঙি চুৰমাৰ কৰিলে সচিবালয়ৰ দুৱাৰ খিৰিকী চকী মেজ আচবাব। সদনৰ ভিতৰত প্ৰৱেশ কৰি ভাঙি পেলালে মাইক টিভি চকী। হাগ্ৰামাই দিয়া জনজাতিকৰণৰ আপত্তিবিহীন পত্ৰ উঠাই লোৱাৰ দাবী ছাত্ৰ ছাত্ৰী। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে বিটিচি প্ৰশাসনৰ হৃদপিণ্ড বিটিচি সচিবালয়ৰ সন্মুখত সাব্যস্ত কৰিলে ভয়ংকৰ প্ৰতিবাদ। এটা সময়ত পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বেহু ওপৰাই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰিলে সচিবালয়ৰ প্ৰৱেশদ্বাৰ, ভিতৰৰ দুৱাৰ খিৰিকী আচবাব। জনজাতিকৰণৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ কেইবা ঘণ্টাজোৰা প্ৰতিবাদৰ ফলত 6 দশক সংগ্ৰামৰ বিনিময়ত লাভ কৰা বিটিচি সচিবালয়ত এক কথাত সৃষ্টি হয় লংকাকাণ্ডৰ। ৰাজ্য চৰকাৰে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলৰ বাবে কিছুদিনৰ পৰা চলোৱা তৎপৰতা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে কোনো আপত্তি নাই বুলি মন্তব্য কৰাৰ পাছতে ক্ষুব্ধ হৈ আছিল জনজাতি ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ মাজতে শনিবাৰে বিয়লি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ ছাত্ৰীসকল পুনৰ বিশ্ববিদ্যালয় চৌহদত সমবেত হয়। তাৰ পৰাই সমদল উলিয়াই প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকল বিটিচি সচিবালয়ৰ দিশে অগ্ৰসৰ হয়। প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰীক হুঁচিয়াৰ, হাগ্ৰামা মহিলাৰী গো বেক, বিশ্বজিৎ দৈমাৰীক হুঁচিয়াৰ, প্ৰমোদ বড়ো গো বেক, অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, ৰণোজ পেগু মুৰ্দাবাদ, ৰণগৌড়া নাৰ্জাৰী মুৰ্দাবাদ, উৰ্খাও গৌৰা ব্ৰহ্ম হুঁচিয়াৰ, চৰণ বড়ো গো বেক, ৰিহন দৈমাৰী মুৰ্দাবাদ, CCPO জিন্দাবাদ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, এণ্টি ট্ৰাইবেল হুঁচিয়াৰ আদি বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। পৰিস্থিতি চম্ভালিবলৈ সচিবালয়ৰ প্ৰৱেশদ্বাৰত পূৰ্বৰে পৰা আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় যদিও উত্তেজিত হৈ পৰা প্ৰতিবাদকাৰীসকলে অতৰ্কিতে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰে। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ আগত আৰক্ষী নিৰাপত্তাৰক্ষীও অসহায় হৈ পৰে। প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলে পৰৱৰ্তী সময়ত সচিবালয়ৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰো পাৰ হৈ সচিবালয় ভৱনত প্ৰৱেশ কৰে আৰু এফালৰ পৰা দুৱাৰ খিৰিকী ভাঙিবলৈ আৰম্ভ কৰে। প্ৰতিবাদকাৰীসকলে এফালৰ পৰা আচবাব, ফুলৰ টাব লণ্ডভণ্ড কৰাৰ লগতে চকী মেজ ভাঙি চিঙি চুৰমাৰ কৰে। ইয়াতেই ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীসকলে সদনৰ ভিতৰত প্ৰৱেশ কৰিও বিস্তৰ ক্ষতি সাধন কৰাই নহয়, সদনৰ মাইক টিভি চকী আদিও ভাঙি পেলায়। ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকলে সচিবালয় ভৱনৰ বাহিৰলৈ আহি পুনৰ পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক বিচাৰি উই ৱান্ট হাগ্ৰামা শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা নকৰিলে হাগ্ৰামা মহিলাৰীৰ বাসভৱনো ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদীসকলে। সেইদৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা নকৰা বড়ো নেতৃত্বকো ধিক্কাৰ দি শিক্ষাৰ্থীসকলে বিভিন্ন শ্লোগান দিয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে পুনৰ বড়োলেণ্ডৰ দাবীত আন্দোলন কৰাৰ লগতে দিছপুৰতো প্ৰতিবাদৰ হুংকাৰ দিয়ে ছাত্ৰ ছাত্ৰীসকলে। প্ৰায় 3 ঘণ্টা ক্ষুব্ধ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত অধিক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে জিলা আয়ুক্ত আৰু জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকো উপস্থিত হয়। জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তৎপৰতাত পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। প্ৰতিবাদকাৰীসকলে উক্ত স্থানতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া বাতিল কৰাৰ লগতে হাগ্ৰামা মহিলাৰীয়ে দিয়া আপত্তিবিহীন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যোৱা দিনসমূহত ৰাজ্যত জনজাতিকৰণৰ সপক্ষে আৰু জনজাতিকৰণৰ বিপক্ষে আন্দোলন সংঘটিত হৈ আহিছে। কিন্তু ইমানৰ পাছতো চৰকাৰে দুয়োটা পক্ষৰ সৈতে আলোচনা মৰ্মে সমস্যা সমাধানৰ পথ উলিওৱাৰ পৰিৱৰ্তে বিভিন্ন কাৰচাজিৰহে আশ্ৰয় লৈ আহিছে। চৰকাৰৰ চল চাতুৰিপূৰ্ণ স্থিতিৰ মাজতে শনিবাৰে কোকৰাঝাৰত জনজাতিকৰণ বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। সদনৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰাত অধিৱেশনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।
5 বছৰ ক্ষমতাচ্যুত হৈ থকা হাগ্ৰামা মহিলাৰী পুনৰবাৰ বিটিচিৰ নেতৃত্বলৈ অহাৰ পাছত অহা 1 ডিচেম্বৰ আৰু 3 ডিচেম্বৰত কোকৰাঝাৰৰ বৰুফা নগৰস্থিত বিটিচি সচিবালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱাৰ কথা আছিল প্ৰথমখন বিটিচি পৰিষদীয় বিধানসভা অধিৱেশন। ইয়াৰ বাবে সচিবালয়তো ব্যস্ততা বৃদ্ধি পাইছিল। মহিলাৰী শাসনলৈ অহাৰ পাছত প্ৰথমখন পৰিষদীয় বিধানসভা অধিৱেশনৰ দুদিন পূৰ্বে আজি ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধী আন্দোলনে অধিৱেশনক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰে। প্ৰয়োজনীয় ব্যৱস্থাপনা অবিহনে 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া পৰিষদীয় বিধানসভা অধিৱেশন সময়মতে অনুষ্ঠিত হ'বনে নাই তাকো অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। কিয়নো মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত অধিৱেশনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা এটা দিনতে কৰাটো সম্ভৱ নহয়। উক্ত অধিৱেশনত ৰাজ্যৰ মুখ্য সচিবৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীও উপস্থিত থকাৰ কথা আছিল বুলি জানিব পৰা গৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।